আজি পূব কাৰ্বি আংলং জিলা আমাৰ এটা সাংগঠনিক সভা আছিল। এই সভাত ৰাজ্যিক প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ বিভিন্ন মণ্ডল 17টা মণ্ডল আছে, মণ্ডলৰ বিষয়ববীয়া আৰু আমাৰ যেটা জিলা অফিচ বেৰৰ মিটিং হৈ গ'ল আৰু লগতে আমাৰ ইএম আছিল, MSC আছিল, অনারেবল MLA আছিল। সবে মিলি আমি আমার ভারতীয় জনতা পার্টি সংগঠন কিভাবে আমি শক্তিশালী কৰিব পাৰোঁ আৰু আমাৰ সন্মুখত 2026 ইলেকশ্যন আছে। এই নিৰ্বাচনত আমাৰ এটা লক্ষ্য আছে কি অসমত আমি 100+ সিট আনিব লাগিব। তাৰ কাৰণে আমাৰ কাৰ্বি আংলং দুইটাই জিলাই মিলাই 5টা আছে, 5টা আমি জিকিব লাগিব। তাৰ কাৰণে বুথৰ ষ্টাৰ্ট কৰি আমার বুথ শক্তি কেন্দ্র মণ্ডল জিলা কি দায়িত্ব আছে, প্রতিজন কার্যকর্তা কি দায়িত্ব আছে, কি কৰিব লাগিব, পৰৱৰ্তী সময়ত কি আমাৰ দায়িত্ব থাকিব, কি আমাৰ কাম আছে, এইবিলাক কামতো আলোচনা হ'ল আৰু আমি কামটো ভগাই দিছোঁ কোনে কি কৰিব। আৰু সবে এই যেটো আমাৰ সন্মুখত বিষয় আছে, আমাৰ এটাই বিষয়, এটাই লক্ষ্য আছে কি ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী সংগঠন কৰিব লাগিব যেতিয়া কি আমাৰ ৰাষ্ট্ৰীয়তাটো আমি অচল ৰাখিব পাৰোঁ। এইটোৱে হ'ল ভাৰতীয় জনতা পাৰ্টিৰ আজিৰ বিষয়। আজি লগতে আমি আপোনালোক জানেহি মন কি বাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 119টা এপিসোড হৈ গৈছে ইয়াৰ আগতে আৰু আজি 120th এপিসোড আছিল। আমি 11টাৰ পৰা 11:30 লগত আমাৰ ৰাজ্যিক প্ৰভাৰী, আমাৰ জিলা বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়া, বিধায়ক और आमार EM MSC लगते आमी शुनिছোঁ और तेखेते जी कथाटो कले प्रधानमंत्री नरेंद्र मोदी जी कथाटो कय एक्चुअली मन की बातत पॉलिटिकल कथाटो নহয়। एटु किभाबे आमी এটা সমাজ ভাল সমাজ গঢ়ি তুলিব পাৰোঁ, ৰাষ্ট্ৰ এটা বনাব নিৰ্মাণ কৰিব পাৰোঁ, তাৰে কথাটো তাতে থাকে এইবিলাক কথা আৰু এইবিলাক কথা আমাৰ অঞ্চলত কিভাবে আমি কামত লগাব পাৰোঁ। প্ৰতিজন ব্যক্তিক আমি এই মেছেজ তেখেতক আমি দিব কাৰণে আমি ইয়াতে খুলিলোঁ। এতিয়া আমি গাঁৱে গাঁৱে যাই বুথে বুথে যাই प्रधानमंत्री नरेंद्र मोदी मन की बात बुथर माध्यमत आम राइजक ले जाम। ये आमार आज एक कार्यक्रम আছে।